অসমৰ প্ৰথম 10-দিনীয়া বাতৰি কাকতখনৰ নাম কি? উত্তৰ অপৰূপ। প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? উত্তৰ জোনাকী। প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? উত্তৰ কাৰ্টুন। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? উত্তৰ ঘৰজেউতী। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ ল'ৰা বন্ধু। প্ৰথম অসমীয়া 7-দিনীয়া আলোচনীখনৰ নাম কি? উত্তৰ নৱযুগ। প্ৰথম ইংৰাজী দৈনিক আলোচনীখনৰ নাম কি? উত্তৰ আছাম ট্ৰিবিউন। প্ৰথম 3-দিনীয়া বাতৰি কাকতখনৰ নাম কি? উত্তৰ অসম বাতৰি। প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি? উত্তৰ বিন্দু। প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ দৈনিক বাতৰি। প্ৰথম শিক্ষা অনুষ্ঠানৰ পত্ৰিকাখনৰ নাম কি? উত্তৰ প্ৰভাত। প্ৰথম সংবাদপত্ৰখনৰ নাম কি? উত্তৰ অৰুণোদয়। প্ৰথম 7-দিনীয়া সংবাদপত্ৰখনৰ নাম কি? উত্তৰ আসাম মিহিৰ। অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ নাথান ব্ৰাউন। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ ধৰ্ম পুস্তক।